berta pen nili samia birikropi non birtang ton pen arjuponik tha Song Therok Risim Kang Tang Ke Ot Lapen Central Government Atum Angbong Lamdon Kichitok Aputhak Kachidon Dun Thekte Ajoini Pini Kiruni Tharwe Hidi Kapathua Klampen Kiruni ASDC Asai Hem Malong An Armung Chijeng Padupon Bangso Ajoini ASDC JACAS 24 Plus Organization CCU HTL KSA KNCA KFA Lapen Keongdung Social Organization Atum Chingrum Petpen Armung Chijeng Padosi Kachisong Amai Padopon Bangso Amai Along Sarsing Ingling Lapen Korsing Rongpi Atum Pensi Mai Chari Pon Along ASDC Central Committee Amai Phu Chandra Kanta Terang Rabindra Rongpi Stelin Ingti Korsing Teron JACAS Amai Phu Angtong Ingti APHLC Spoker Person Awinas Ronghang KFA Amai Phu Litsong Rongphar 24 Plus Organization Amai Phu Biswajoti Teron KSA Kongchun Bang Central Committee Ramsing Tokbi KSA Amai Phu Hamren District Committee Sika BP KNCA Bang Phi Lapen Keongdung Social Organization Atum Chetong Dun Pen RDGP Dun Renti Bang So Amai Along Kaningje Pon Ke Song Therok Risim Ke Ot Lapen Central Government Atum Angbong Lamdon Chetok Aputhak Prabjin Pen Pavir Pon Nangji Puta Ningje Pon অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত যিটো চুক্তি স্বাক্ষৰিত হৈ গ'ল সেই চুক্তিত আমি দেখিছো সম্পূৰ্ণ ইয়াত অসাংবিধানিক কিছুমান দফা চতুৰভাৱে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ষড়যন্ত্ৰমূলকভাৱে সোমোৱাই দিয়া হৈছে যাৰ ফলত আজি আমি শংকিত হৈছো কাৰ্বি আংলঙৰ খিলঞ্জীয়া ৰাইজ আজি আমি শংকিত হৈছো এই MOS যদি ইমপ্লিমেন্টেশ্যন হয় তেতিয়াহ'লে আমি আমাৰ মাটি আমাৰ অধিকাৰ আমাৰ সংস্কৃতি ভাষা আমি সকলো হেৰুৱাই পেলাবলগীয়া হ'ব আমি হেৰুৱাই পেলাম গতিকে এইটো কাৰ্যসূচীৰ জৰিয়তে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ এটা দাবী আমি উত্থাপন কৰিছো যে এই 4 তাৰিখে যিটো MOS চুক্তি হৈ গ'ল 4 ছেপ্টেম্বৰ তাৰিখে সেই চুক্তিত থকা অসাংবিধানিক দফাবিলাক আপোনালোকে অতি শীঘ্ৰে বাতিল কৰক আৰু আমি সমূহ কাৰ্বি আংলঙত থকা ৰাইজক আমি আহ্বান জনাইছো আমাৰ এই কাৰ্যসূচী আমি কোনো এটা জাতিৰ বিৰুদ্ধে আমি ইয়াত কোনো আমাৰ তেনেকুৱা বিভেদকামী আমাৰ কোনো ধৰণৰ চিন্তাধাৰা নাই আমি আমাৰ ষষ্ঠ অনুসূচীৰ জৰিয়তে যিটো সাংবিধানিক অধিকাৰ আমাক ইতিমধ্যে প্ৰদান কৰা হৈছে সেই অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থতে আমি আজি এই আন্দোলনৰ কাৰ্যসূচী আমি হাতত ল'বগীয়া হৈছে লাচিলা বাংগেলা হেনলো এলি তুম চিনিলো কেদাম তাং আমি অনুষ্ঠানিক আমি সাব্যস্ত কৰিছোঁ সেইটো আমি জাতিগতভাৱে কৰিছোঁ আমি কাৰ্বি মানে আমি কাৰ্বিৰ প্ৰতি আমি থিয় হৈছোঁ কাৰ্বিৰ প্ৰতি আমি আন্দোলন কৰিছোঁ সেইটো আমি কোনো ইয়াত পাৰ্টিৰ নাম কোনো এটা সংগঠনৰ নাম কোনো এটা নিজৰ যিটো ব্যক্তিগতভাৱে এইটো ওলাই আছে এইটো কোনো এটা ইয়াত নিৰ্দিষ্ট পাৰ্টি বা সংগঠন তেনেকুৱা ইয়াত আমি মেনশ্যন কৰিব পৰা নাই কিন্তু বহুত কেইটা তেনেকুৱা সংগঠন আছে পলিটিকেল পাৰ্টি ছ'চিয়েল অৰ্গেনাইজেশ্যন তেনেকুৱা বিভিন্ন ধৰণৰ ছ'চিয়েল পাৰ্টি তেনেকুৱা আছে ইয়াতে বিশেষকৈ যিটো 6টা সংগঠন অস্ত্ৰ সম্বৰণ কৰি পেলাই তেখেতসকলে যিটো শান্তি চুক্তি স্বাক্ষৰ কৰিছে সেই শান্তি চুক্তি যিটো উল্লেখ কৰা আছে সেই কিছুমান উল্লেখ কৰাত কিছুমান ক্লজ আছে সেই ক্লজটো আমাৰ যিটো 6 আমাৰ যিটো কাৰ্বি আংলং অট'নমাছ কাউন্সিল বা যিটো জনগোষ্ঠীৰ প্ৰতি যিটো আমাৰ আইন আছে শিডিউল সেইটো আইনৰ যিটো সেইটো ভংগ কৰা তেনেকুৱা আমি দেখা পাইছোঁ সেইকাৰণে সেই শান্তি চুক্তি যিমানখিনি কিছুমান ক্লজ আছে সেই ক্লজখিনি যেতিয়ালৈকে তেওঁলোকে উভতি লৈ নাযায় তেতিয়ালৈকে সিহঁতে ইমপ্লিমেণ্ট কৰে যেতিয়ালৈকে বাধা নকৰে আমি তেনেকুৱা আন্দোলন কৰি আমি আগুৱাই গৈ থাকিম নাই প্ৰথম কথা হৈছে আজি কাৰ্বি আংলং ৰাইজে যে আজি প্ৰতিবাদ কৰিব লগা হৈছে এইটো চৰকাৰৰ ভুল নীতিৰ কাৰণে উদাহৰণস্বৰূপে যে সদশেষত যিটো চৰকাৰ আৰু যি উগ্ৰপন্থী সশস্ত্ৰ সংগঠনৰ মাজত যিটো চুক্তি হৈছে যিবিলাক ক্লজবিলাক ইয়াত তেওঁলোকে সন্নিৱিষ্ট কৰিছে তাত সম্পূৰ্ণ কাৰ্বি আংলং ৰাইজৰ ইয়াৰ বিপৰীতে কথাটো হৈছে যে বিশেষকৈ 2.2 যিটো আছে এইটো 2.2 যিটো ক্লজত আছে তাত কৈছে যে ছজনকৈ নমিনেটেড মেম্বাৰ ঠিক কৰা হৈছে কিন্তু পৰৱৰ্তী সময়ছোৱাত তাত 4জনেই আছে আৰু 2জন বঢ়াই দিলে আৰু যিটো ক্লজ পইণ্ট 2.3 তাত তেওঁলোকে কৈছে 10টা অপেন কেটেগৰী তেওঁলোকে ৰাখিছে গতিকে আমি ভাবিছোঁ
তাত কোনো যুক্তিযুক্ততা নাই, কোনো যুক্তিযুক্ততা নাই। আপুনি 10টা ক'ত দিব, আপুনি কাক দিব উইদাউট কেটেগৰাইজেশ্যন, কেটেগৰাইজ নকৰা কাক দিব, ক'ত কেনেকৈ দিব, এইটো নকৰাকৈ তেওঁলোকে মানে ব্লেংকেটলি যে 10টা দিব। আমি এইটো নহয় যে অকল আমি এইটো আমি যে আজি যেটো প্ৰতিবাদ কৰিছোঁ যে আমি কৈছে 10টাটো অধিক হৈছে, 10টা হ'বই নোৱাৰে। আৰু এইটো কোনো আমি সাম্প্ৰদায়িক লাইনৰ পৰা আমি এইটো মানে হেৰি কৰা নাই, সকলোৰে অধিকাৰ থাকিব লাগিব। আজি অসমীয়া আজি বহুত দিনৰ পৰা ইয়াত আছে, অসমীয়া লোক আজি 1950 চনৰ পৰা তেওঁলোকে আছে, আৰু বিভিন্ন জাতি জনগোষ্ঠী আজি বড়ো সম্প্ৰদায় হওক, আজি আদিবাসী সম্প্ৰদায় হওক বা অন্যান্য জাত খিলঞ্জীয়াৰ লোকসকল আছে, তেওঁলোকৰ আমি প্ৰাপ্য তেওঁলোকে পাব লাগে। সংবিধানত যিবিলাক প্ৰাপ্য তেওঁলোকে পাব লাগে, কিন্তু 10টা আপুনি কাক দিব, ক'ত দিব, এইটো অযুক্তিকৰ কথা। গতিকে এইটো স্পষ্ট হ'ব লাগে। আমি কৈছোঁ যে এইটো কোনো যুক্তিযুক্ততা নাই, কিন্তু আমি এইটো নহয় যে তেওঁলোকৰ মানে যিটো সংবিধানত যিবিলাক নেকি প্ৰদত্ত তেওঁলোকৰ যি ৰাজনৈতিক অধিকাৰ এইটো পাব লাগে। আজি বাঙালীয়ে হওক, আজি অসমীয়াই হওক, আজি বিহাৰীয়ে হওক, মানে কমিউনেল লাইনৰ পৰা আমি এইটো কোৱা নাই। তেওঁলোকে যিটো পাব লাগে এইটো পাব লাগে, তেওঁলোকৰ সম্পূৰ্ণ ৰাজনৈতিক অধিকাৰ